Hello friends, welcome back to my channel. আজি আপোনালোকক মই অন্য এটা ভিডিও লৈ স্বাগতম জনাইছো আৰু আজি বহুত দিনৰ মূৰত আজি আপোনালোকৰ আগলৈ এটা ভিডিও লৈ আহিছো আৰু হেতুৱে হ'ল আজি মোৰ একচুয়ালি সৰু মুৰকে এটা ভেকুলি গাড়ী আছে ইয়ন গাড়ী Honda ইয়ন হয় তাক একচুয়ালি সাৰ্ভিসিং কৰিবলৈ লৈ আহিছো তাত একচুয়ালি আজি মই মোবাইল চেঞ্জ কৰিম আৰু পিছপালে দুটা বুচিং গৈ আছে তাক চেঞ্জ কৰিবলৈ লৈ আহিছো তাকে লৈ প্লানি একচুয়ালি মোৰ ঘৰ বাৰীৰ পৰা ধৰি প্লানি ভাড়া পাওঁ কেতিয়াবা ভাড়া মাৰো তেনেকে কৰি প্লানি মোৰ ঘৰ পৰিয়াল তথা মোৰ ঘৰখন চলাই আছো আৰু সেই গতিকে আপোনালোকক মই আজি দেখুৱাইছো আজি বহুত দিনৰ মূৰত আহিছো আজি বেয়াও লাগিছে বহুত দিন ভিডিও বনাব পোৱা নাই আৰু আজি আপোনালোকক দেখুৱাম বুলি ভাবিছো মোৰ গাড়ী সাৰ্ভিসিং কৰাখিনি আপোনালোকে চাই থাকক আৰু ভিডিওটো হেকলৈ চাব আৰু আপোনালোকে মোৰ ভিডিও যদি ভাল পায় লাইক শেয়াৰ কমেন্ট সাবস্ক্ৰাইব কৰিবলৈ আপোনালোকক মই বিনম্ৰ অনুৰোধ কৰিছো আহক ভিডিওটো আৰম্ভ কৰো লগতে আমি ভিডিওটো চাওঁ গাইস দেখিবলৈ পাইছে এই মোৰ গাড়ীখন একচুয়ালি ওপৰত উঠাই থৈ দিছে আপোনালোকে দেখিবলৈ পাইছে আগফালে ডিকি খুলি থৈ দিছে মানে কি কয় বনাত নে কি কয় মই ইমান ভালকে নাজানো সেকেন্ড হ্যান্ড গাড়ী হে লৈছো এতিয়া মোবাইল চেঞ্জ কৰিম তাৰ পিছত পিছফালে বুচিং দুটা চেঞ্জ কৰিব লাগে বুচিং দুটা লগাম তাৰ পিছত ট্ৰায়াল কৰি চাম তাৰ পিছতহে ঘৰলৈ ৰাওনা কৰিম এতিয়া বৰ্তমান একচুয়ালি মোবাইল চেঞ্জ কৰিবৰ কাৰণে মোবাইল অলৰেডি খোলা হৈ গ'ল খুলি দেখিলো মাত্ৰ 100 গ্ৰাম মানে মোবাইল আছে কি কৰিম উপায় নাই একচুয়ালি চেঞ্জ কৰিম কে থাকোতে একচুয়ালি যেহেতু ঘৰ চলিব লাগে মোৰ ভাড়াৰ পইচাৰে তো চেঞ্জ কৰিব পৰা নাছিলো আজি ফাইনালি চেঞ্জ কৰিবলৈ আনিলো গাড়ীখন যেনে তেনে আনিছো আৰু উপায়টো নাই মেনেজ কৰি প্লানি বৰ্তমান মোবাইলটো চেঞ্জ কৰি হৈ গ'ল এতিয়া সেই পাতো লগাবলৈ আছে আপোনালোকে দেখিবলৈ পাইছে তাৰপিছত মোৰ গোটেইখিনি নেদেখুৱালো আপোনালোকক তাৰপিছত বুচিংও চেঞ্জ কৰিলো তাৰপিছত এতিয়া ট্ৰাই কৰিম একচুয়ালি চলাই কৰি চাম কেনেকুৱা হয় মাতটো কিমান ডাঙৰকে আহে গাড়ীখন ভালকে ভাল হৈছে নাই কাৰণ বহুত দিন মোবাইল চেঞ্জ নকৰাৰ কাৰণে আৱাজটো বেছিকেও আহিছে আপোনালোকে শুনিবলৈ পাইছে এতিয়া বেক কৰি চাওঁ এতিয়া আপোনালোকে ষ্টাৰ্ট কৰিম আপোনালোকে দেখিবলৈ পাব সো এতিয়া ষ্টাৰ্ট কৰি পিছপালে নি প্লানে এনেই মেকানিকজনক লৈ প্লানি চেক কৰি চাম গাড়ীখন কিমান দূৰ ভাল হৈছে মোবাইলটো কামত দিছে নাই এই গোটেইখিনি চাম চাই কৰিহে এতিয়া মানুহজনে দেখিছে আপোনালোকে সেই কি কয় সেই উঠাই নিয়া বস্তুটো সাইড কৰিছে ওপৰত যেটো টাঙাই থৈছিলে সেইটো তাৰপিছত এতিয়া মই পিছলৈ নিম বেক কৰি নিয়াৰ পিছত তেখেতক উঠিবলৈ কম তেখেতে উঠি প্লানি চাব কিমান দূৰ গাড়ী বনিছে কিমান ভালকে বনিছে সেইখিনি গোটেইখিনি চাই লৈ প্লানি মই ঘৰলৈ আৰু বিল চিল পেমেন্ট কৰি প্লানি গুচি যাম তো আপোনালোকে দেখি আছে নিশ্চয় দুখীয়া মানুহৰ কথা উপায়টো নাই যেনে তেনে কৰি এইখন গাড়ীৰে বাৰু তেনেকৈ হ'লেও চলি আছো আপোনালোকে দেখিবলৈ পাইছে মই বেক কৰি তেখেতকো উঠাম তাৰপিছত উঠাই কৰি প্লানি এপাক চলাই চামগে চলোৱালৈকে আপোনালোকক মই নেদেখুৱাওঁ আৰু ইয়াতে মই ভিডিওটো অন্ত কৰিম বুলি ভাবিছো তো বেছি সময়ো নাই আৰু ভিডিও বনাই থাকিবলৈও সময় নাই পোৱা কি কৰিম তথাপি আপোনালোকক মই দেখুৱাবলৈ মন কৰিলো বহুত দিনৰ পিছত গতিকে আজিলে ইমানে বুলি ভাবিছো আৰু আকৌ এবাৰ পুনৰ লগ পাম বাই বাই থ্যাংক ইউ